মাত্ৰ যেন মই তেওঁকে স্বামী ৰূপে পাওঁ। পিছে ৰুক্মিণী দেৱী, ৰূপকৰ্মৰ অভিলাষ তোমাৰ হেনো স্বয়ংবৰ, আৰু সেই স্বয়ংবৰত শিশুপাল হেনো বৰ হিচাপে আহিব। শুৱা, এই মহাৰাজ এইফালে আহিব লাগিছে। মই বাৰু মহাৰাজক সকলো কথা ঢাকি পাতি কম। মহাৰাজ যদি মাতৃ হৈ ঘৰৰে কথা আৰু নহয় জানো? দেবঋষি নারদ, প্রণাম গ্রহণ। কুন্দিলর রাজকারে কাছে আপনার পদধূলি পাই হল পবিত্র। হল কি চাই আছা? দেবঋষিক প্ৰণাম জনোৱা। এতিয়া যোৱা আইখন দেৱঋষিৰ বাবে বাধ্য আজ্ঞ সজাই থবলৈ তোমালোকৰ আইতা কোৱাকৈ। ভাগ্যৱান বুলিয়েইতো আপোনাৰ শ্ৰীচৰণ দৰ্শন কৰিবলৈ পাইছো দেৱঋষি। মহাৰাজ, আপোনাৰ গৃহত স্বয়ং লক্ষ্মী দেৱীয়ে বাস কৰিছে। বৈকুণ্ঠেশ্বৰী লক্ষ্মী আৰু নাৰায়ণেও জন্মগ্ৰহণ কৰিছে শ্ৰীকৃষ্ণৰ ৰূপে। গতিকে লক্ষ্মী নাৰায়ণ মিলনটো হ'বই লাগিব। হয়, সত্য কথা। মোৰ পালাকৰ লাৰু কুন্দিলাৰ কন্যা ৰুক্মিণীৰ বিয়া মাধৱৰ। সত্য সত্য কথা দেৱঋষি, মোৰ পালাকৰ লাৰু ৰুক্মিণীৰ বিবাহ হ'ব দ্বাৰকাপতি কৃষ্ণৰ লগত। এই যে মোৰ বাবে অতিকে সৌভাগ্যৰ কথা দেৱঋষি। শুনা শুনা হেৰা কুন্দিলবাসী, মোৰ আই ৰুক্মিণীৰ বিবাহ হ'ব স্বয়ং দ্বাৰকাপতি কৃষ্ণৰ লগত। আজি ভাৰতৰ পূব প্ৰান্তৰ পৰা পশ্চিম সীমান্তৰ সাগৰ বক্ষত থকা দ্বাৰকাপুৰীলৈ মোৰ আই ৰুক্মিণীক বিবাহ দি মই যে বিশ্বাস কৰিব পৰা নাই দেৱঋষি। আজি একেডাল প্ৰেমৰ দোলেৰে বান্ধ খাব জম্মুদ্বীপ আৰু সুবৰ্ণ ভাৰত। দেৱঋষি, মোৰ এতিয়াও বিশ্বাস কৰিবলৈ টান হৈছে দেৱঋষি। সংশয় নকৰিব মহাৰাজ, লক্ষ্মী নাৰায়ণৰ মিলন মই বৈকুণ্ঠত চায়েই। গতিকে পৰম কৰাৰ প্ৰয়োজন নাই। আৰু লক্ষ্মী নাৰায়ণৰ মিলনত ময়ে হওক অগ্ৰদূত। আৰু সেই বিবাহত মোৰ এই গীতখনি ললিত পঞ্চম সুৰত বাজি উঠিব। নাৰায়ণ দেৱ নাৰায়ণ দেৱ প্ৰভুৰ চৰণত ভক্তি ৰাজ্য নিবেদন কৰি এই মিলনৰ বাবে আমি জনাওঁ প্ৰাৰ্থনা।